So hello everyone and welcome back to another new video. মই জাকাৰি আহমেদ আৰু আপোনালোকে চাইছে টেকনিকেল এছামিজ। গতিকে আজিৰ ভিডিঅ'টোত আপোনালোকক জনাম যে আপোনালোকৰ মাজত এনেকুৱা এটা এপ লৈ আহিছোঁ যিটো এপৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব, এছামিজৰ পৰা ইংলিছত ট্ৰান্সলেট কৰিব পাৰিব, নাইবা ইংলিছৰ পৰা অসমীয়াত ট্ৰান্সলেট কৰিব পাৰিব। গতিকে একদম সহজ পদ্ধতিত আপোনালোকে এইটো কৰিব পাৰিব। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু চেনেলটোত নতুনকৈ ভিজিট কৰিলে তেনেতো চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো বন্ধুসকল, আপোনালোকে পোনপ্ৰথমে কি কৰিব, এপটো অপেন কৰিব। সো অপেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ খোল খাব। সো খোল খোৱাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে যে ইংলিছ টু অসমীয়া আৰু অসমীয়াৰ পৰা ইংলিছ। গতিকে যদি আপোনালোকে ইংলিছৰ পৰা অসমীয়াত ট্ৰান্সলেট কৰিব বিচাৰে তেনেহ'লে ওপৰটোত ক্লিক কৰি দিব, আৰু যদি অসমীয়াৰ পৰা ইংলিছত ট্ৰান্সলেট কৰিব বিচাৰে তেনেহ'লে তলৰটোত ক্লিক কৰি দিব। গতিকে মই ইংলিছৰ পৰা অসমীয়াত আপোনালোকক আগতে দেখাই দিওঁ কেনেকৈ ইংলিছৰ পৰা অসমীয়াত ট্ৰান্সলেট কৰে, সেইটো দেখাই দিওঁ। গতিকে আপোনালোকে ইয়াত ক্লিক কৰি দিব। সো ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে যে টেক্স ইণ্টাৰ টেক্স। গতিকে ইয়াত আপোনালোকে কিবা নহয় কিবা লিখি আপোনালোকে ট্ৰান্সলেট কৰিব পাৰিব। গতিকে ইংলিছত লিখিব লাগিব, সেইটো অসমীয়াত ট্ৰান্সলেট হ'ব। গতিকে মই এটা কপি কৰি ৰাখিছোঁ। গতিকে সেইটো মই ইয়াত এতিয়া পেষ্ট কৰি দিম ইয়াত। সো আপোনালোকে ইয়াত দেখা পাইছে এইটো ট্ৰান্সলেট হৈ গৈছে। দি মষ্ট ফেমাছ এছামিজ পয়েট অফ ডেট পিৰিয়ড ৱাজ শংকৰদেৱ। গতিকে ইয়াত আপোনালোকে দেখা পাইছে যে সেই সময়ৰ আটাইতকৈ বিখ্যাত অসম কবি আছিল শংকৰদেৱ। গতিকে কিমান ইজিলি এইটো ট্ৰান্সলেট হৈ গ'ল। গতিকে এতিয়া আপোনালোকক দেখুৱাম যে অসমীয়াৰ পৰা কেনেকৈ ইংলিছত ট্ৰান্সলেট কৰে, সেইটো মই এতিয়া আপোনালোকক দেখুৱাম। গতিকে এতিয়া আপোনালোকে দেখা পাইছে যে অসমীয়া পৰা ইংলিছ। গতিকে এতিয়া অসমীয়াৰ পৰা ইংলিছত ট্ৰান্সলেট কৰিম। গতিকে আপোনালোকে ইয়াত ক্লিক কৰি দিব, চিম্পল ক্লিক কৰি দিয়াৰ পিছত ইণ্টাৰ টেক্সট। গতিকে ইয়াত আপোনালোকে অসমীয়াত লিখিব আৰু তলত আপোনালোকৰ ট্ৰান্সলেট হৈ যাব। গতিকে মই কপি কৰি ৰাখিছোঁ, সেইটো মই এতিয়া পেষ্ট কৰি দিম। চ' আপোনালোকে দেখা পাইছে মই এইটো এটা কবিতা হয়, কবিতাটো মই ট্ৰান্সলেট কৰিলোঁ অসমীয়াৰ পৰা ইংলিছত। চ' এতিয়া আপোনালোকে দেখা পাইছে যে এনেকৈ সময়বোৰ পাৰ ভাঙি উৰি যায় দিগন্তলৈ। চ' ইয়াত আপোনালোকে দেখা পাইছে দিছ ইজ হাউ টাইমছ ব্ৰেক ডাউন এণ্ড ফ্লাই টু দিগন্ত। ৰাতি আহে ৰাতি যায়। আপোনালোকে ইয়াত দেখা পাইছে কামছ এট নাইট এণ্ড গ'জ এট নাইট। গতিকে আপোনালোকে দেখা পাইছে কিমান ইজিলি এইটো ট্ৰান্সলেট হৈ গ'ল। গতিকে একদম ইজি। গতিকে এই এপটোৰ লিংক মই ডিছক্ৰিপশ্যন বক্সত মই দি দিছোঁ। গতিকে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি এপটো এনজয় কৰক। আৰু যদি আপোনালোকৰ কোনো ধৰণৰ কুৱেশ্যন থাকে তেনেহ'লে কমেণ্ট বক্সত নিশ্চয় লিখিবলৈ নাপাহৰিব।